ভাল হৈছে নে ৰ'দত বহি বগৰী খোৱাৰ মজা পুৰি চাব পাৰে পুৰা ফুলি আহিছে আটাখিনি ভালকে মাৰি লওঁ মাৰি লৈ কিনে তো চাওক বগৰীখিনি অলপ ওচৰৰ পৰা Hey hello everyone কি খবৰ আশা কৰো সকলোৱে ভালে আছে আৰু মই নিচা অন্য এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহি গলো আৰু আজি মানে বহুত ঠাণ্ডা এইকেইদিন মানে বহুত ঠাণ্ডা পৰিছে আৰু সেইকাৰণে ভাবিছো ৰ'দত বহি মানে বগৰী খাম বুলি আৰু বগৰী খাব হলে মানে আমাৰ অলপ দূৰত আছে বহতৰ ঘৰত যাম আৰু তাত মানে মোৰ লগৰো আছে কোনোবা আৰু আজি এতিয়া মানে ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছো ভাবিছো যে এতিয়া ৰাতিপুৱা ব্ৰেকফাস্টো কৰি লওঁ কি বনাও দেখাই থাকিম আপোনালোকক ভিডিওটো মানে লাষ্টলৈকে স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলো আৰু তো মানে চাই থাকিব যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব চোৱা আমাৰ ইয়াত টুকু এই বহি আছে এইটো মোৰ ফেভৰেট টেডি বিয়াৰ হয় এইটো মোক ডাবলুৱে গিফ্ট কৰিছিল তো এতিয়া বলক পাকঘৰৰ ভিতৰত যাওঁ ব্ৰেকফাষ্ট বনাবলৈ এয়া আহি গ'লো পাকঘৰত এয়া আটা পুৰি বনাম আটাখিনি ভালকে মাৰি লওঁ মাৰি লৈ কিনে এয়া পুৰি চুৰি খাব লাগিলে এই বস্তুটো মাৰিবৰ কাৰণে আৰু অলপ টাইম লাগে আৰু এইখিনি ভালকে মাৰি লওঁ লৈ কিনে মানে বনাব লাগিব এইখিনি মাৰা হৈ গ'ল আৰু অলপ টাইমৰ কাৰণে এইখিনি থৈ কিনে ইয়াৰ লগত খোৱা নাস্তাটো বনাই লওঁ আৰু এতিয়া ইয়াত ৰ'দত পুৰা বহি লৈছোঁ ৰ'দত বহি লৈ চব আলু কাটি আছোঁ পুৰা ৰ'দ দি আছে আলুখিনি ধুই লওঁ আলু ভজাখিনি থৈ কিনে এতিয়া পুৰি বনাব লাগে পুৰি পুৰি চাব পাৰে পুৰা ফুলি আহিছে ৰান্ধনি ভাল না টেলেণ্টেড আছে তো এইখন হৈ গ'ল থৈ দিওঁ গৰম পুৰি আহি যাওক খাবলৈ সকলোৱে এয়া পুৰি কণী এয়া মই বনোৱা জলফাইৰ আচাৰ আলু ভাজি লাল চাহ পুৰা খাব লাগিব তো এতিয়া পুৰা আগত লৈ লৈছোঁ খোৱা খাদ্য অলপ ৰ'দটো পৰি আছে খিৰিকীৰে তো ইয়াত পুৰি গৰম আলু ভাজি মজা খাব মন গৈছে আপোনালোককো অলপ খুৱাই দিছোঁ তো ৰাতিপুৱা যদি ব্ৰেকফাষ্টত যদি লুচি আৰু আলু ভাজি আৰু কি লাগে আৰু মজা লাগে অলপ লাল চাহ বনাই লৈছোঁ মানে লুচি হওক পৰঠা হওক তাৰ লগত মানে মোক চাহ লাগিবই আৰু সেইখিনি খাই লওঁ খাই কিনে বগৰী খাব যাব লাগিব তো খাই কিনে আপোনালোকক লগ পাই আছোঁ নহ'লে আকৌ লোভ লাগি যাব ন আপোনাৰ এতিয়া আহি গ'লোঁ পুৰা খাই লৈ উঠি পুৰা আজৰি হয় এয়া চাওক বগৰী লৈয়ে আহিছোঁ আদা আৰু সিহঁতৰ ঘৰতো বগৰী আছে তো একেলগে মিলি পুৰা বগৰী খুন্দা খাওঁ আৰু এয়া আমি বগৰী খুন্দি আছোঁ আহি পালোঁ বহঁতৰ ঘৰত বগৰী খুন্দি আছোঁ চবে খাম মিলি আৰু এতিয়া বহঁতে আছে কাষতে বহি তো চাওক বগৰীখিনি অলপ ওচৰৰ পৰা দেখাই দিয়াচোন
চাওক বগৰী কেনে হৈছে ভাল হৈছে নে ৰ'দত বহি বগৰী খোৱাৰ মজাই বেলেগ ন বগৰী খাই আছোঁ বগৰীখিনি দেখাই যাম দে হ'ব দে গাইজ বগৰী খাই এইমাত্ৰ ঘৰ আহি পালোঁ আৰু আহিয়ে মানে এয়া মিক্সিত চব পেষ্ট কৰি ল'লোঁ চিকেন বনাম আৰু বনাই কিনে একেবাৰে ভাত খোৱাত আপোনালোকক লগ পাই আছোঁ বনাই লওঁ তাড়াতাড়ি পিছত চিকেন ৰেচিপি এটা আপোনালোকলৈ লৈ আহিম আজি ইমান দেখাই থাকিব টাইম নাই মানে মোৰ মটৰ ভাজা খাই আছোঁ আপোনালোকে যদি আমাৰ ভিডিঅ'টো পাই ছাবস্ক্ৰাইব কৰি দিব বাই আৰু এয়া মাংস পূৰা কালাৰ চাওক পূৰা খাব লাগে আৰু এতিয়া জলদি জলদি ভোক লাগি গৈছে মোৰ পূৰা একদম মাংস দেখাব বলক মাংস ভাজি কণী ভাত নেমু পিঁয়াজ চব লৈ লৈছোঁ আৰু সকলোবিলাক কৰি আহি কিনে এতিয়া ভাত খাব বহিছোঁ আৰু এতিয়া ভাত খাই লওঁ আৰু ভাত খাই আপোনালোকক লগ পাই আছোঁ আহিলেই তই খাবৰ কাৰণে ল মজা আৰু গাইজ ভাত পানী খাই আজৰি হৈ আহি গ'লোঁ পিছফালে মানে আমাৰ ঘৰৰ পিছফালে আৰু ব্লগটো মানে মই এতিয়া ইন কৰিম কাৰণ মই এটা বেলেগ জেগাত যাব লগা কাম আছে ৰাতিলৈকে ব্লগ শ্বুট কৰি নাথাকোঁ তো ভিডিঅ'টোত যদি আজি চাই কিনে অলপ হ'লেও ভাল লাগিছে ৰাস্তাৰ মানুহে চাই যাই আছে ভাবিছে ব্লগাৰ আৰু এটা উৎপন্ন হ'ল আৰু তাৰপিছত যদি মানে আজি ভিডিঅ'টোত অলপ হ'লেও কিবা এটা পাৰ্ট ভাল লাগিছে প্লিজ এটা লাইক কৰিব আৰু প্লিজ কমেণ্ট কৰিব তেতিয়া গম পাম কোনে চালে ভিডিঅ'টো কোনে নাচালে তো লগ পাইছোঁ অন্য এটি ভিডিঅ'ত তেতিয়ালৈ সকলো ভালে থাকক সুস্থ থাকক বাই বাই